खुलुमबाय कामसर बर' सेनेलजों खुलुमबाय खोब गोसो गोथारै फरायग्रा जाबाय दिनै आं दंफैयो बगिजुलि ओनसोलनि 4 नम्बर बगिजुलि गामियाव 4 नम्बर बगिजुलिनि थागिबि मानगोनां स्निराम बर' सारनि न'आव बिथाङा सासे बारग' फोरोंगिरि स' बेनि थाखायनो बिथाङा गावनि जारिमिनखौ फोरमायनो लुबैदों बेखायनो बिथांनि न'आव फैनाय जाबाय स' मेन गेट बियो बिनि दरखं बेखौनो एसे दिन्थिनो नागिरदों आदा एसे दिन्थिना हो बिथांनि दरखं बियो नाहर दंफां मा होनो बेबो दं बुरिया गायनानै दं मानो होनबा बिथाङा मिथिंगाजों बारहावाजों थानाय मोनसे सासे माने मानसि सासे बे जाबाय सापात ससाइटिनि न' आदा बेयावबो सापात ससाइटिनि न' बेबो दंफाङा लाइन लाइन दंखायो नाहर ओमफ्राय बे दंफाङा मा दंफां ओमफ्राय बे जाबाय बिथांनि न'ब्लां मेन न' बे जाबाय मेन न' बिथांनि ओमफ्राय बिथिंजाय उफुल दंफां दं बेनो बिथांनि न' ओमफ्राय सिदा जोंनि मन्दिर दं थानसालि बाथौ थानसालि जों सावरायगोन सारजों लोगो मोनगोन खुलुमबाय सार खुलुमबाय जों सारजों सावरायगोन एसे जाबाय बन्द' खालामदो खुलुमबाय आं कामेस्वर बर' चेनेलनि जानानै बिथांखौ गांसे आर'नाइजों बर'नि जिआइटेक मोननाय आर'नाइजों गांसे बरायनो नागिरदों बिथांखौ नमस्कार दायो सारखौ जाहाथे मानगोनां स्निराम बर' सारखौ जाहाथे बिथांनि गावनि सिनायथिखौ होनो थाखाय खावलायनाय थाबाय আপোনাৰ নিজৰ পৰিচয় নমস্কাৰ মোৰ নাম শ্ৰী চেনিৰাম বড়ো মই অৱসৰপ্ৰাপ্ত শিক্ষক এতিয়া বৰ্তমান মই মানে 17 বছৰ হ'ল ৰিটায়াৰমেণ্ট হোৱা গতিকে আজি মই আমাৰ এই গাঁৱৰ এজন উপযুক্ত মানুহে মোৰ পৰিচয় নিবলৈ আহিছে গতিকে মই ধন্যবাদ দিছোঁ যাতে ভৱিষ্যত তেওঁলোকৰ সকলে কামনা ভাল হয় তাকে মই আশা কৰোঁ ধন্যবাদ নমস্কাৰ गोजोननाय थाबाय सारनिसिम सिनायथि होनायनि थाखाय दा जों सावरायगोन बिथांनि जिउ जारिमिन जाहाथे बिथाङा बहानिफ्राय फैनायमोन बहा जोनोम जानायमोन माबे स्कुलाव फार्स्ट फोरोंगिरि हिसाबाव मावदोंमोन बिथांनि सोमोन्दै जों मिथिनो लुबैगोन रायजोफोर नोंथांमोना नायबाय था जों फारसेनिफ्राय सोंबाय था गिबियावनो खुलुमबाय रायजो राजा नोंथांमोन गिबियावनो सारनिफ्राय जों बिथांनि गावनि जिउ जारिमिनखौ मिथिनो लुबैगोन बिथाङा माला बगिजुलियाव फैयो माला फोरोंगिरि मावो आरो मोनसे खोथा रायजो राजा नोंथांमोन गाज्रि मोननो नाङा बिथाङा बर' स्पष्ट बुंनो रोङा बेनिखायनो बिथाङा हारसायावनो बुंगोन गेजेर आं बर' सोंनो नागिरगोन बिथाङा हारसायावनो फोरोंगोन बुजायगोन आरो गावनि जारिमिनखौ डाइरेक्ट जों सोंनोसै बिथांखौ পোনপ্ৰথমে মই মোৰ চেনেলতে স্বাগতম জনালোঁ আপোনাক নমস্কাৰ আপোনাৰ জীৱন জোৰোৱা কাহিনীখিনি গতিকে আমি জানিব বিচাৰিম আপুনি তথ্যকৰ ধুনীয়াকৈ কৈ যাব তো পোনপ্ৰথমে মই আপোনাৰ ওচৰত জানিব বিচাৰিম যে বাল্যকালৰ লগত তাৰ পিছতে যৌৱনকাল আৰু বৃদ্ধকাল নহয় জানো গতিকে তিনিটা কালৰ ভিতৰে আপোনাৰ লগত জানিব বিচাৰিম গতিকে পোনপ্ৰথমে মই আপোনাক বাল্যকালৰ বিষয়লৈ জানিব খুজিম আপোনাৰ জন্মগত স্থান ক'ত আছিলে আপুনি সেইখিনি চমুকৈ অলপ বুজাই দিয়ক মই 1920-12-49 চনত মিছামাৰী কলনীত জন্ম হৈছিলোঁ হয় হয় কাৰণ 20-12-49 চনত মই মিছামাৰী কলনীত জন্ম হ'লোঁ আমাৰ তেতিয়া অতীতত যিবিলাক মা দেউতাবিলাকে মানে স্কুল পঢ়োৱাৰ কথা চিন্তা কৰা নাছিলে তেওঁলোকে খালি যেতিয়া আমি 10 বছৰ হৈছোঁ তেতিয়াহে মানে মিছামাৰী কলনী বুনিয়াদী বিদ্যালয়ত ক শ্ৰেণীত নাম লিখিব গৈছিল হয় 1950 চনত জন্ম হৈ তাৰমানে 58-59 চনত মানে মই ক শ্ৰেণীত পঢ়িব গৈছিলোঁ তেতিয়া আগতে দিনত আছিলে কেনেকুৱা আমাৰ ক শ্ৰেণী খ শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী এইকেইটাহে আছিলে আমাৰ তাত LP স্কুলত দেই গতিকে সেই তেতিয়া তাত গ'লোঁ গৈনে মিছামাৰী বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত আমাৰ প্ৰধান শিক্ষকজন আছিলে তেজপুৰ বাণেশ্বৰ নাথ ছাৰ মই প্ৰথমে যেতিয়া যাওঁ মোৰ আগৰ নামটোকো কৈ দিম মোৰ নাম আচলতে গাঁৱৰ মানুহে আমাৰ ভাল নাম থোৱা নাছিলে
গতিকে ছাৰে থৈছিলে মোৰ নামটো আছিলে ঢঙৰা। ঢঙৰা। গতিকে আজি আমি ছাৰৰ নামো এটা গাঁৱত এটা নাম থাকে নহয়, বহুত পাব্লিছ হোৱা যেনিবা ফেমাছ নাম এটা থাকে, ঢঙৰা বুলি কৈছে। গতিকে আগৰ আমাৰ ট্ৰাইবেলৰ মানুহৰ নামবিলাক জানে নিশ্চয়। गोदो गोदायनि सिगां जोंनि मानसिफ्रा नामफ्रा बिदिनो थायोमोन, सोरबा ढङरा सोरबा खम्फौ बिदिनो गोबां नाम दोनोमोन आरोना। গতিকে মই তেতিয়া প্ৰথম অৱস্থাত মা দেউতাইতো মাৰ একেবাৰে দুখীয়া আছিলে, বেলেগৰ ঘৰত তেওঁ ধান ভানি আনি চাউল বুলি খুৱাইছিলে। দুজন ককাইদেউ আছিলে মোৰ, বাইদেউ দুজনী, বাইদেউ এজনী ডাঙৰ বিয়া হৈ গ'ল আৰু এজনী সৰু আছিলে। ডাঙৰ দুজনে বেলেগৰ ঘৰত হালোৱা আৰু গৰখীয়া আছিলে। এতিয়া আছেনে আপোনাৰ বাইদেউ? এতিয়া ডাঙৰ এজনী মোতকৈ ডাঙৰ বাইদেউ এজনী আছে, এতিয়া মিছামাৰীত আছে। তাৰপিছত এতিয়া সেই কথা হ'ল কি, সেই সময়ত মই যেতিয়া ল'ৰা ছোৱালীবিলাকে গাঁৱৰ ল'ৰাবিলাকে স্কুল যায়, ময়ো তেওঁলোকক লগ ধৰিছিলোঁ যে ময়ো স্কুল যাম বুলি কৈছিলোঁ। তেতিয়া তেওঁলোকে কৈছিলে তই যাব পাৰিবি জানো? মই কাৰণ মইতো স্কুল যাম বুলি মোৰ মনটো আছিলে, কেনেকুৱা মই পঢ়িম বুলি আশা আছিলে আৰু সৰুৰ পৰাই মোৰ আশা আছিলে, মনোযোগ আছিলে। লগৰ ল'ৰা ছোৱালীবিলাক গৈছিলে। গতিকে মই তেতিয়া স্কুললৈ যাব ওলাওঁ, তেতিয়া মোক আমাৰ নিজৰে সম্বন্ধীয় ককাইদেউ আছিলে মণিৰাম বড়ো। মই কাৰণ মোৰ স্কুল যাবলৈ কাৰণে মোৰ কাপোৰ কানি নাই, তেতিয়া মোক এখন সাধাৰণ আগতে এনেকৈ বান্ধা গামোচা বান্ধি দিছিলে, কাপোৰ বান্ধি দিছিলোঁ। তেতিয়া মানে মোক সেই ককাইদেৱে লাজ পাই কেনে বাটৰ পৰা খেদি খেদালে মোক, তই বোলে স্কুল যাব নালাগে বুলি কেনে। তেতিয়া মই মাক গৈ ক'লোঁগৈ মোক যে মণিৰাম কাই বোলে মোক স্কুল যাবলৈ এনেকৈ যাব দিয়া নাই, লাজ পাই বুলি কিনে মোক ঘূৰাই দিয়ে। তেতিয়াই মায়ে ক'লে হ'ব দে, তই স্কুল যাবি যেতিয়া তোৰ দেউতাক কম মই কাপোৰ কানি আনি দিম বুলি ক'লে। তাৰপাছত দেউতাই মোক কাপোৰ আনি দিলে। সেইদিনাখন মই স্কুললৈ গৈছোঁ, লগৰ ল'ৰাবিলাকৰ লগত ফূৰ্তি মাৰি গৈছোঁ, ফূৰ্তি কৰি গৈছোঁ স্কুল গৈ কিনে। তাৰপাছত যেতিয়া সকলোলৈকে আমাৰ আকৌ তেতিয়া মিছামাৰী বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত আছিলে প্ৰথম অৱস্থাত এই ইংৰাজসকলে বনোৱা ঘৰ, ডাঙৰ গীৰ্জা ঘৰ, বিৰাট প্ৰকাণ্ড ঘৰ। তাত মানে গৈ সোমাইছোগৈ, চাইছোঁ পৰিৱেশটো বেলেগ। সেইখনেই স্কুল ইংৰাজী বনোৱা। সেইখন স্কুলত মানে মই গ'লোঁ। সকলো যেনেকৈ ল'ৰা ছোৱালী নিজৰ নিজৰ শ্ৰেণীত বহে, ময়ো ক শ্ৰেণীত গৈ নে বেলেগৰ প্ৰথম অৱস্থাত প্ৰথম শ্ৰেণীত তাৰমানে ক শ্ৰেণী কয় তেতিয়া, প্ৰথম শ্ৰেণীত ক শ্ৰেণীত মই বহিলোঁ। বহুতে তেতিয়া মোক ছাৰ আহিলে, আমি সকলোৱে থিয় হ'লোঁ। এতিয়া ছাৰবিলাকে গোটেই ল'ৰা ছোৱালীবিলাকক ল'লে, উপস্থিত ল'লে। তাৰপিছত মোক মাতিলে, তুমি নতুন ল'ৰা, আহাচোন আহা মোৰ ওচৰত, তোমাৰ নামটো কি সুধিলে মোক, মোৰ নামটো সুধিলে। মই কৈছোঁ ছাৰ মোৰ নাম ঢঙৰা ক'লোঁ। ঢঙৰা কওঁতেনে ছাৰে মোক চিন্তা কৰিলে, চিন্তা কৰি ক'লে এটা কথা হ'ল তোমাৰ নামটো ঢঙৰা লিখিলে বেয়া হ'ব বুলি ক'লে। নামটো শুনি পিনে ভাল নালাগিলে। তেওঁ ক'লে কি তেওঁ ক'লে কি তেতিয়াহ'লে মই নাম দিলে ভাল হ'ব নেকি, তুমি বেয়া পাওঁ নেকি? মই কৈছোঁ নহয় ছাৰ, আপুনি দিলেতো একোৱেই নহয়। সেই তেতিয়াৰ পৰা মোৰ নামটো চেনিৰাম বড়ো বুলি লিখি দিলে। তেতিয়া গোটেইখিনি তেতিয়া আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক স্কুল যায়, স্কুল যাওঁতে তাৰ ল'ৰা ছোৱালীবিলাকক ক'লে যে তোমালোকে আজিৰ পৰা ইয়াক ঢঙৰা বুলি নামাতিবি দেই, চেনিৰাম বুলি মাতিবি কৈছে। সেইদিনাখনৰ পৰা মোৰ নাম চেনিৰাম হ'ল। আকৌ যেতিয়া আহিল স্কুলৰ পৰা ছুটি হোৱাৰ পিছত আহিলোঁ, আহি কিনে গাঁৱৰ মাজত আহিছোঁ, আহি কিনে গাঁৱৰ ৰাইজে কৈছে ঐ ঢঙৰা তই ক'ত গৈছিলি কৈছোঁ। তেতিয়া মই কৈছোঁ স্কুল গৈছিলোঁ। এই তই ঢঙৰা তই স্কুল পঢ়িব, তোৰ মাৰে বাপেৰে একো নোৱাৰে, গতিকে তইতো বেলেগৰ ঘৰত হালোৱা থাকিব যাব লাগিছিলে কৈছে। তেতিয়া মই একো কোৱা নাই। তেতিয়া গৈ কিনে মাক আই ক'লোঁগৈ আৰু ঐ আই মোক দেখোন ৰাইজে মানে কিবা স্কুল পঢ়িব দিয়া নাই, ক'ৰবাত বেলেগত হালোৱা থাকিব দিছে কৈছে। তেতিয়া আয়ে কৈছে মোক কি বাবু তই বেয়া নাপাবি, আমি দুখীয়া মানুহ কাৰণে সেইটো কৈছে আৰু। তেতিয়া মায়ে ক'লে আচ্ছা, তেতিয়া মই আয়ে ক'লে আচ্ছা তোৰ নামটো হেৰি, মই ক'লোঁ ঐ আই মোৰ নামটো ছাৰে বেলেগ দিলে নহয় কৈছে। কি নাম দিলে তোক কৈছে, মোক কৈছে আৰু সুধিছে। ঢঙৰা নহয় বোলে চেনিৰাম লিখিলে কৈছে। বা ধুনীয়া নাম দিছে দেখোন, ভাল লাগিছে, দে আজিৰ পৰা তোক চেনিৰাম বুলি ক'ম দেই কৈছে। হ'ব মা ধন্যবাদ কৈছে। সেইদিনাখনৰ পৰা মোৰ চেনিৰাম নাম হ'ল। তাৰপিছত আপুনি কি কয় এম ভি স্কুলটো ক'ত পঢ়িছিলে? নহয় তাৰমানে সেইখিনি আকৌ এল পি স্কুলৰ কথা কিছুমান আছে মোৰ। মানে এই তেতিয়া সেইখন এল পি স্কুলত যেতিয়া গ'লোঁ, প্ৰথমে মোক কি কৰে, তেতিয়া মোক চবে ভাল পালে, ছাৰহঁতে ভাল পালে, মোক তেতিয়া প্ৰাৰ্থনা মন্ত্ৰী পাতি দিলে। প্ৰাৰ্থনা মন্ত্ৰী, বৰ্গমন্ত্ৰী, এনেকৈ প্ৰধানমন্ত্ৰী এনেকৈ পাতিলে। তাৰপিছত মই তেতিয়া কি কৰোঁ, মই প্ৰাৰ্থনা কৰোঁ,
গোটেইখিনি ল'ৰা ছোৱালী বহিলে আগত মই এই আগৰ দিনত ৰঘুপতি ৰাঘৱ ৰাজাৰাম পতিতে পাৱনী সীতাৰাম আছিলে তুমি চিত বিতুমৰ পৰ্বতৰ নাৰায়ণ এনেকুৱা আছিলে গতিকে মই প্ৰাৰ্থনা কৰি দিছিলোঁ এনে ভাল পাইছিলোঁ তাৰপিছত কি হ'ল সেই সময়তে আকৌ কি হ'ল আমি যেতিয়া তেনেকৈ 3 বছৰ পঢ়িলোঁ 3 বছৰ পঢ়াৰ পিছত আমাৰ যিটো বাৰেশ্বৰ নাথ ছাৰৰ বেমাৰ হ'ব ধৰিলে বেমাৰ হোৱাত তাৰমানে তেওঁ কি কৰিব এতিয়া ঘৰৰ মানুহ পৰিয়ালে নিব আহিছে তেওঁ যাব খোজা নাই পাছত তেওঁ গুচি গ'ল তাৰপিছত আমাৰ স্কুলত আহিলে উলুবাৰীৰে হাবিগাঁও বুলি কয় তাত পূৰ্ণ বৰকাকতি ছাৰ আহিলে তাৰপিছত মণিৰাম ৰাউতীয়া নামৰ এজন ছাৰ আহিলে তাৰপিছত আহিলে জয়কান্ত বৰা 3জন ছাৰ এল পি স্কুলত গতিকে সেই 3জন ছাৰৰ ভিতৰত বেছিকৈ মৰম কৰিছিলে গোটেইকেইটাই আৰু জয়কান্ত বৰা ছাৰে মোক তাত এই মিছামাৰী কলনীটো নাটক মানে কৰিবৰ কাৰণে নাটকত মোক ভাও দিছিলে মই তেনেকৈ ভাও কৰিলোঁ তাৰপিছত তেতিয়া সেই নাটকত আৰু মোক হেৰি কৰিছিলে মোক এখন ধুনীয়া গান গাব দিছিলে কোনে মোক তুলিতালি কৰিলে ডাঙৰ মৌখনে মিঠা মাতে পাহৰি পাৰ কৰিলোঁ হিন্দী সুৰত গাব দিছিলে কোনে মোক তুলিতালি কৰিলে ডাঙৰ মৌখনা মিঠা মাতে পাহৰি ভাগৰ কৰিছিল স্নেহ মোৰ দুগালত চুমা খাই তেওঁ মোৰ পূজনীয় মৰমৰাই এই গানটো গোৱাত সকলো ছাত্ৰ ছাত্ৰীয়ে মোক খুব সিদিনাখনৰ পৰা চিনিৰাম বুলি ভালকৈ চিনি পালে তাৰপিছত কি হ'ল আকৌ 1962-63 চনত আমাৰ ডাঙৰ এটা হেৰি হ'ল সমস্যা হ'ল চীনাই ভাৰত আক্ৰমণ কৰাত দুলাই লামাখিনি আহি গ'ল দুলাই লামা আমি দুলাই লামাক পাইছোঁ মই দুলাই লামা তিব্বতৰ পৰা আহিল খেদিলে ভয়ত আহিছে আহিলে আমাৰ যে এম ই স্কুলত তেতিয়া কি কৰিব উপায় নাই এম ই স্কুলত মানে সিহঁতে আহি ৰাইজে জাগা দিলে তাৰ ছাত্ৰ ছাত্ৰীখিনি আমাৰ স্কুলত গ'ল এম ই স্কুলৰ গোটেই ছাত্ৰ ছাত্ৰীবিলাক আমাৰ স্কুলত গ'ল আমাৰ স্কুলত যাওঁতেনে আমি সিহঁতৰ পৰাই বহুত কথা শিকিলোঁ আৰু তেওঁলোকৰ লগতে মই প্ৰাৰ্থনা কৰি ধুনীয়াকৈ আমি তেওঁলোকে বহুত মৰম কৰিলোঁ তেতিয়াৰ পৰা 1962 নেকি 60 হৈছিলে 1960 তাৰপিছত আকৌ 60 পিছত 62ত চাইনা এগ্ৰেশ্যন আহিল চাইনা এগ্ৰেশ্যন মানে চাইনা আহিলে আমাৰ চোতালত কি কৰিলে আৰ্মিয়ে মেচিন গান বনোৱাৰ কাৰণে ঘাট খান্দিছে দেই সঁচা কথা ক'বই লাগিব সৰু কালৰে তেতিয়া হেৰি আছিলোঁ আৰু মই তৃতীয় শ্ৰেণীত আছিলোঁ তেতিয়া আমাক কি কৰিছে আৰ্মিবিলাকে সৈন্যবিলাকে এই আপোনালোকে ইয়াত থাকিলে আমাৰ বেয়া হয় আপোনালোকে যাওক বুলি আমিনো ক'ত যাম কিন্তু উপায় নাপায় আমি যাবলৈ হ'ল পাতিদৈ ভেৰাললৈ গুচি গ'লোঁ পাতিদৈ ভেৰালত আমাৰে নিজৰ ককাইদেউ আছিল মাহীদেউৰ ল'ৰা ৰুণাই বড়ো ৰুণাই কাই তাত গৈ থাকিলোগৈ তাৰপিছত তাৰ পৰা আকৌ একেবাৰে হেৰিত এই যে বৰ্তমান মিছামাৰীত গৰুবন্ধাত থাকিবলৈ লোৱা তাৰপিছত সেই তাত থাকোঁতেই তেতিয়া মোক এই যেতিয়া 63 চন হ'ল 62 চন হ'ল তেতিয়া চীনা গণগোল চীনাই আহিলে গোটেইখিনি আমাৰ স্কুল চব ধ্বংস হৈ গ'ল আৰু স্কুল নাই এতিয়া চব ক'তো কোনো পঢ়াব নোৱাৰে ঘৰতে বহি আছোঁ আমাৰ গাঁৱতো নাই স্কুল ক'তো নাই এতিয়া আমাৰ জীৱনটো শেষ হৈ গ'ল তাৰপিছত এনে সময়তে মোক কি কৰিলে তাৰমানে আমাৰ যিটো জয়কান্ত বৰা ছাৰে দেই তেওঁ গোটেই চাৰ্টিফিকেট আনি ঘৰে ঘৰে দি পেলাই দিব তেখেতে মোক বিদ্যালয়ত যাতে আকৌ পঢ়িব লাগে ভালকৈ পঢ়িবা আজি জীৱনত কোনো হেৰি নাই গতিকে তোমালোকে ভৱিষ্যত ভাল পঢ়িবলৈ কাৰণে চেষ্টা কৰিবা বুলি চাৰ্টিফিকেট দি গ'ল তেনেকৈ চাৰ্টিফিকেট লৈ ঘৰত বহি আছোঁ স্কুলটো নায়েই কিন্তু ইমান ভাগ্য ভাল মোক নাহৰবাৰী ভেকভিগি পাৰৰ পৰা আমাৰ মাহীদেউৰ ল'ৰা চনীক ককাইদেউ আহিনে সুধিলেহি তই কি কৰি আছ চেনিৰাম বুলি কৈছে তাৰপিছত চেনি মই কৈছোঁ কি নাই আমাৰতো স্কুলচোন নাই ককাইদেউ কি কৰিম এতিয়া পায় সেই তেতিয়াই ক'লে কি ব'ল আমাৰ তাত মই তোক পঢ়াম আমাৰ তাত পঢ়াবি বুলি তেতিয়া আয়ে কৈছিলে কি এই আমাৰ মায়ে বাবু তাক কৈছে আমাৰ হেৰি ককাইদেউ আমিনো পইচা দিব নাই মোক খৰচ দিব নাই আমি দুখীয়া মানুহ কেনেকৈ দিম বুলি কৈছে তেতিয়া হেৰি চনিকাই ক'লে আমাৰে গোটেইখিনি আছে আপুনি চিন্তা নকৰিব গতিকে আপোনাৰ ল'ৰাটো মোক লগত পঠাই দিয়ে বুলি তেতিয়া মানে আয়ে মোক এখন চাইকেল আছিলে যেনে কোনোমতে গৈনে তালৈ গ'লোঁ তাৰপিছত মোক 1964 চনত কাৱৈমাৰী জগল হাইস্কুলত পঢ়িলোঁ তাতে তাৰমানে প্ৰথমে ক্লাছ 4 আৰু ক্লাছ 4 ক্লাছ 5 ধুনীয়াকৈ ল'ৰা ছোৱালীক লগ পালোঁ তাত বহুত বন্ধু পালোঁ সেইটো হ'ল কি জহামাৰীৰ পালোঁ কাৱৈমাৰীৰ পালোঁ বৰবিলৰ পালোঁ
তেনেকৈ বহু দিনৰ বন্ধু বান্ধৱ লগ পাই কিনে আমি একেলগে পঢ়িব ধৰিলোঁ। এম ই স্কুলটো আপুনি তাতে পঢ়িলোঁ। তাৰপিছত কি হ'ল, এনেকৈ মই ক্লাছ 4ৰ পৰা প্ৰথম পাছ কৰিছোঁ, ফাৰ্ষ্ট ডিভিজন পাছ কৰিছোঁ 5লৈকে। 5ত ধুনীয়াকৈ পঢ়িছোঁ, চবেই পৰিচয় হৈ গ'ল, ভাল পালে, লগ পালে, ছাৰবিলাকে মৰম কৰিব ধৰিলে, বা চেনিৰাম তুমি ভাল কাম কৰিছা দেই, ভালকৈ পঢ়িবা আৰু। তাৰপিছত তেতিয়া কি হ'ল, মোৰ কাহিনীটো ক'বই লাগিব গোটেইখিনি। তেতিয়া মোৰ ঘটনা এটা ঘটিলে ডাঙৰ। মোৰ মাজু ককাইদেৱে এটা বেয়া কাম কৰি নে ঘৰ এৰি গুচি গ'ল দেই। মোৰ নিজা ককাই, মাজু ককাইজন। তাৰমানে সি কি কৰিলে, ঘৰত বেয়া কাম কৰিলে, মানে গৰু তাৰ বেলেগৰ বেচিলে, আকৌ সেই গৰু বেলেগত বেচি দিছিলে। তেতিয়া সি ধৰা খাব বুলি কিনে সি ঘৰ বাৰী এৰি পলাই গ'ল। তেতিয়া আমাৰ বৌদেউক আৰু আমাৰ ভতিজা পোৱালি কেইটামান আছে, চাবলৈ মানুহ নাই। দেউতাই কি কৰিলে, আকৌ যোগালী স্কুলৰ পৰা মোক লৈ আহিলেগৈ। লৈ আহিনে ৰঙাপাৰাত 6ত এডমিশ্যন নাম লিখাই দিলে। এই 6ত ৰঙাপাৰাত আপুনি তাৰপৰা দগাঁৱৰ পৰা আহিছিলে, মিছামাৰীৰ পৰা, মিছামাৰী তাৰমানে গৰুবন্ধাৰ পৰা সদায় চাইকেল কৰি ইমান দূৰ কষ্ট। কিমান চনত আছিলে এইটো? তেতিয়া আছিলে আপোনাৰ 66ত। 66ত মই 66ত আহিছোঁ। চাইকেল মাৰি মিছামাৰীৰ পৰা ৰঙাপাৰাত পঢ়িছিলোঁ। তাৰপিছত কি হ'ল, মিছামাৰীৰ পৰা যদি কোনোবা চাই আছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। হয়, তাৰপিছত আকৌ কি হ'ল, মিছামাৰীৰ পৰা আহিলোঁ। তাৰপিছত আমাৰ অলপ দূৰ হ'ল, পঢ়া শুনা কৰি সুবিধা হয় কাৰণে মোক দেউতাক ক'লোঁ, দেউতা ইয়াৰ পৰা সদায় কষ্ট হয় আৰু মই এইটো ভালকৈ পাছ কৰিব নোৱাৰিম, গতিকে আপুনি গৈনে এই কেৰাবস্তিত আনিনে মোৰ দেউতাই আনন্দৰ মমায়েকৰ ঘৰত ঘৰ ভাড়া কৰিলে। তেতিয়াই মানে কি হ'ল, ঘৰ ভাড়া কৰিলে। তাৰপিছত সেই আনন্দ বড়োৰ লগতে মোক একেটা ৰুমতে থাকিব দিলে আৰু। আনন্দ বড়ো তেতিয়া উৰুহিলেগাৰ আছিলে, মোৰ বন্ধু, প্ৰাণৰ বন্ধু, পাছত প্ৰাণৰ বন্ধু হ'ল। একেলগে দুয়ো শুওঁ, একেলগে স্কুল পঢ়োঁ। তাৰপিছত কি হ'ল, তেনেকৈ অহা যোৱা তাৰ পৰা কৰাৰ কাৰণে তাত থাকিলোঁ। তাৰপিছত তাত মোৰ মন নগ'ল কেৰাবস্তিত কিবা থাকিবলৈ। আকৌ মই নামনি গাঁৱলৈ গুচি গ'লোঁ। এই নামনি গাঁও যোৱাৰ লগে লগে মোৰ বন্ধুজনো মানে মোৰ লগতে গুচি গ'ল। তাৰমানে তাৰ ভাল লাগিলে, বন্ধু লাগিলে যে। আৰু আমি কি কৰিছিলোঁ, ৰঙাপাৰা স্কুলৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাক ধুনীয়া আছিলে, ইমান ভাল আছিলে। একে যাওঁতেনে আমি খোজকাঢ়ি যাওঁতে বহুত দূৰ কম্পিটিশ্যন চলাইছিলোঁ তাৰমানে দেই, হাৰ জিতা। তথাপিতো আমি সকলোকে মৰম চেনেহ কৰি চলালোঁ। তাৰপিছত কি হ'ল, মই 6, 7, 8 পঢ়িলোঁগৈ তাত, এই ৰঙাপাৰা ৰঙাপাৰাতে পঢ়ি আছে। 8 পঢ়িলোঁ। 8ৰ পিছত মোক যেতিয়া 8ৰ পৰা 9লৈ গ'লোঁ, তেতিয়া মোক ঘৰৰ মানুহে পইচা দিব নোৱাৰিলে, পঢ়াব নোৱাৰিলে। তেতিয়া মই ঘৰতে বহি থাকোঁ, তাৰমানে স্কুল আহিব নোৱাৰোঁ, আৰু ড্ৰপ হৈ গ'ল। তেতিয়া আকৌ কি কৰিলে, মোক সেই আগৰ যিটো মই কাৱৈ মাৰি পৰিছিলোঁ নাহৰবাৰী, নিৰ্মল ককাইদেউ, এতিয়া বৰ্তমান ডক্টৰ, তেখেতে ডক্টৰ দেই, সি আহি কিনে আকৌ ঘৰত আহি মোক ক'লে, তই কি কৰি আছ বুলি ক'লে। তেতিয়া মই ক'লোঁ কি, ককাইদেউ মোকতো ককাইদেউহঁতে কোনো পইচা পাতি দিব নোৱাৰিলে, পঢ়াব নোৱাৰিলে, মই এতিয়া 8 পাছ কৰি ঘৰতে বহি আছোঁ। তেতিয়া কি কৰিলা, আকৌ কি ক'লে কি, বাবু তই আকৌ ব'ল, আমি আকৌ পঢ়াম বুলি ক'লে। তেতিয়া মই চাৰ্টিফিকেট নি আকৌ কাৱৈমাৰীত পঢ়িলোঁ, 9ত পঢ়িলোঁ। যেতিয়া মই যাওঁ, তেতিয়া মোৰ বন্ধুবিলাকে খুব মৰম কৰিছে, আৰে চেনিৰাম তই ক'ত গৈছিলি ইমান, গতিকে তোক এতিয়া ইমান ভাল লাগে, ইমান ক'লে। তেতিয়া আকৌ সেই সময়তে তেওঁলোকৰ লগত থাকি পঢ়ি আকৌ 9ত মই কি কৰিলোঁ, এখন এইটোৱে গালোঁ, কোনে কিবা গান গাব দিছিলে, কোনে মোক গাই গ্ৰামাৰটো মোক তেতিয়া হাইস্কুলত মৌ মহাভাৰত বুলি এখন কিতাপ উপহাৰ পালোঁ, ফাৰ্ষ্ট ডিভিজন, প্ৰথম উপহাৰ পাইছে। তাৰপিছত তেতিয়া আকৌ গোটেইখিনি চিনাকি হ'ল। হোৱাৰ পিছত তেনেকৈ আমি তাতে পঢ়িলোঁ, লগৰ বন্ধু বান্ধৱীবিলাকৰ মৰম চেনেহ কৰিলোঁ। আৰু তেতিয়া মই খেলত বৰ আছিলোঁ, ফুটবল খেলত, যিকোনো কামতে মই এক্সপাৰ্ট আছিলোঁ। ল'ৰা ছোৱালীবিলাকে ভাল পালে। তেতিয়া আমাৰ সেই সময় হাইস্কুলত আছিলে যুগল হাইস্কুলত কনক চন্দ্ৰ বড়ো হেডমাষ্টাৰ আছিলে। আৰু ছাৰবিলাকৰ নাম নক'লে ভাল নহ'ব, কমলা কলিতা, নবীন নাথ শাস্ত্ৰী ছাৰ, ফুলেশ্বৰ মহন্ত আদি আছিলে মোৰ ছাৰ কাৱৈমাৰীত। তাৰপিছত কি হ'ল, মোক 71 চনত মেট্ৰিক পৰীক্ষাত মানে আমি দিলোঁ, পাছ কৰি কিনে মোক সিহঁতৰ ঘৰত, মই ককাইদেউহঁতৰ ঘৰত নাথাকিলোঁ, আহি আকৌ গৰুবন্ধাত গুচি আহিলোঁ। এই গৰুবন্ধাত আহি আকৌ দৰং কলেজত 1972 চনত পঢ়িলোঁ।
ইয়াতে এটা কথা সুধিব খোজো আপোনাক আপুনি মেট্ৰিক কেতিয়া পাছ কৰিলে 71 এই কাউমাৰী স্কুলৰ পৰাই গৈছে কিমান ডিভিজন লৈছিলে এতিয়া আপুনি কিটো ডিভিজন নাই হেৰিয়াত আমাৰ মানে দুখীয়া মানুহটো পঢ়া আগৰ আৰু তেতিয়া পঢ়া নিশ্চয় জানে নহয় জানো 8 ডিভিজন হলো তেতিয়া আমাৰ সংস্কৃত আছিলে হিন্দী আছিলে সববোৰ সাবজেক্টে পাছ কৰিছো আৰু 71 ত মেট্ৰিক পাছ কৰিছে তাৰ পিছত দৰং কলেজত কিমান চনত 72 পঢ়িলো পঢ়াৰ পিছত কি হ'ল আকৌ ঘৰত খা সুবিধা দিব নোৱাৰাৰ কাৰণে আকৌ গৰুবন্ধাত বৃহস্পতিবাৰ বজাৰ এখন আছে যে তাত আমি চাহৰ দোকান দিলো চাহৰ দোকানো দিছিলে আপুনি ন চাহৰ দোকান দিছে দেই চাহ মোৰ কাহিনী দোকানৰো তাত আমাৰ অভিজ্ঞতা আছে তেন্তে তিনজন ককাইদেউ ভাই আছিলে মোৰ উপেন বড়ো আৰু মাধৱ বড়ো আৰু মই মাহিদেউ ল'ৰা দেই গোটেইকেইটা তাৰপিছত আৰু সেই সময়তে বাসুদেৱ চনত থাকোঁতেনে মোক এই বগীজুলিৰ পৰা প্ৰভাত ৰাজুৱাৰ বুলি কেনে এই যে হেৰিহঁতৰ এই 3 নম্বৰৰ কিবাহঁতৰ 3 নম্বৰে লিলিমাৰ শহুৰেকৰ নাম কি আছিলে এই প্ৰেম বাইদেউহঁতৰ কিবা তাৰপৰা দেউতাক আছিলে নেকি তাৰ খুৰাকে মানে মোক চিঠি এখন দি পঠাই দিলে চিঠিখন দি পঠাই দিলে বগীজুলিৰ পৰা তই বোলে তাত ইমান তাত মেট্ৰিক পাছ কৰিছ তই ইয়াতে ককাইদেউৰ লগত থাকিলে তই স্কুল কৰিবি আমাৰ ইয়াৰ পৰা আকৌ বহুত দূৰ হয় সেই 1 নম্বৰ স্কুলত গতিকে ল'ৰা ছোৱালী যাব নোৱাৰে গতিকে তেতিয়াই মই এই ভাইবিলাকৰ পৰা পাৰ্মিশ্যন লৈ উপেন ভাইটি মাধৱ ভাইটি আৰু মাহিদেউক সেৱা কৰি কিনে আহিছোঁ আহি কিনে মই কিমান চনত আহিছিলে আপুনি বগীজুলি 73 চনত আহিছে আপুনি ন 1973 চনত মই এই নামঘৰতে LP স্কুল খুলিছোঁ তাৰপিছত নামঘৰ 73 চনতে ক'ব লাগিব এতিয়া তাৰপিছত তাত নিলোঁ তাত নি গোটেইখিনি ৰাইজে কি কৰিছিলে তাত দখল কৰি আছিলে মই ক'লোঁ কি ৰাইজসকল আপোনালোকে বেয়া নাপাব এখন অনুষ্ঠান আছে আজি LP স্কুল হৈছে কালি ME স্কুল হ'ব তাৰপিছত হাইস্কুল হ'ব তাৰ কলেজ হ'ব গতিকে আপোনালোকে ইয়াৰ পৰা মাটিখিনি এই কৰিব নালাগে আপোনালোকে বেলেগ ৰাজহুৱাভাৱে মাটিখিনি এৰি দিলে এতিয়াও মাটিখিনি হেৰি আছে 25 বিঘা 12.5 বিঘা ME স্কুলত আৰু 12.5 বিঘা আপোনাৰ হাইস্কুলৰ নাম আছে গতিকে সেইখিনি LP স্কুল প্ৰথম আপুনি তাতে কৰিছিলোঁ আৰু মই তেতিয়া 75 চনত বিবাহ পাতিলোঁ 75 চনত মই বিবাহ পাতিছোঁ তাৰপিছত আহি মই প্ৰথম এই মাজু ককাই তাত আছোঁ মাজু ককাকৰ পিছত আহি পথাৰত ঘৰ বনাইছোঁ ইয়াত তেতিয়াৰ পৰা মোৰ জীৱনটো তেনেকৈ অতিবাহিত কৰিলোঁ তাৰপিছত কি হ'ল মই যেতিয়া আকৌ প্ৰথম অৱস্থাত যেতিয়া ইয়ালৈ আহোঁ তেতিয়া মোৰ দেউতা আছিলে চামলগাত তাৰপিছত চামলগাত মই খবৰ ল'ব গ'লোঁ দেউতাই মানে এটা মোক কি কৰিলে কথা ক'লে যে চেনিৰাম তই এটা কাম কৰিব লাগে ক'লে মই কৈছোঁ দেউতা কি কাম কৰিব লাগে নো তেতিয়া ক'লে কি তই বিয়া পাতিব লাগে নে কৈছে মোক তাৰমানে সেইটো আদেশ দিছে বিয়া পাতিব লাগে তেতিয়া মই ক'লোঁ দেউতা মোক মাত্ৰ প্ৰাইভেট স্কুল 50 টকা দৰমহা দিয়ে মই 50 টকা দিলে দিব গতিকে মই তাক কেনেকৈ মাহিলী 50 টকা দিছে তাৰপিছত ক'লে কি দেউতাই তেতিয়াহ'লে মই ভাত ৰান্ধি খাই থাকিব লাগে নে কৈছে মোক খং উঠিছে আৰু তেতিয়া মই ক'লোঁ কি নহয় আপুনি এটা কাম কৰক আমাৰ দেখোন 2টা ককাইদেউ আছে বৌ আছে ভতিজা তাত কিয় নাযায় তেতিয়া দেউতাই ক'লে মই গৈছিলোঁ সিহঁতে মোক ইয়াত পঠাই দিলে তাৰমানে তেখেতে বেয়া পালে সেইকাৰণে মই আহি ককাইদেউহঁতক পঠাই কিনেহে মোৰ যিদিন বিবাহ কাৰণে পঠাই দিলোঁ হেডমাষ্টাৰ কাউৰীমাৰী দীঘলীয়া স্কুলৰ হেডমাষ্টাৰৰ ঘৰত পঠাই দিলোঁ বিয়া কৰি পঠাই দিলোঁ তাৰপিছত সেই তেনেকেই মই 75 চনত বিয়া বাৰ কৰি আনি জীৱন নিৰ্বাহ কৰিলোঁ তাৰপিছত যেনিবা মই 77 চনত মোক ৰঙাগড়ত মাতি লৈ গ'ল আকৌ স্কুল কৰিবৰ কাৰণে ৰঙাগড়ত মই প্ৰথম আকৌ স্কুল ষ্টাব্লিছ কৰা তাত এতিয়া যিবিলাক শিক্ষক আছে নহয় গোটেইখিনি মই পঢ়া হৰিচন্দ্ৰ বসুমতাৰী ৰোহিত বসুমতাৰী সুবোধ বসুমতাৰী প্ৰশান্তৰ এঞ্জাৰ হ'ল আৰু আমাৰ এই বগীজুলিত যিটো পঢ়াইছিলোঁ আমাৰ যে গজেন দাস ক শ্ৰেণীত পঢ়োৱা তেওঁ এতিয়া মাষ্টৰ ইয়াত এটা কথা সুধিব খোজোঁ আপুনি চৰকাৰীকৰণ কেতিয়া এপইণ্টমেণ্ট পাইছে 78 চনত পাইছে মই 78 চনত সেই সময়ত আপুনি কোনখন বিদ্যালয়ত ঔজুলি ৰঙাগড়ত শিক্ষকতা কৰি আছিলে তাৰপিছত ঔজুলি ৰঙাগড়ৰ পৰা মোক কৰিলে আকৌ 1 নম্বৰ দিলে 1 নম্বৰ বগীজুলি 1 নম্বৰৰ পৰা কি কৰিলে আকৌ মোলান পুখুৰী দি পঠালে সেই মোলান পুখুৰীটো গৈছে আপুনি মোলান পুখুৰী দিলে তাৰপিছত মোলান পুখুৰীত এইটো কাৰণে হ'ল তেতিয়া সেই সময়ত আমাৰ ইয়াত আছিলে কি আমাৰ গোটেইখিনি এৰিয়াত মানে উগ্ৰপন্থীয়ে বাস কৰিছে সেইটো সময়ত
এইটো আৰু হেৰি আছিলে মৰাণ পুখুৰী যোৱাটো 83 হেৰিত হ'ব, তাৰ আগতে হ'ব 83 তাৰপিছত তেতিয়া হেৰিত তাৰপিছতে সি এই স্বপ্না দাস নামৰ ছোৱালীজনী গৈ নে DI অফিচক জনাই দিলেগৈ। মোক কাক দিম বুলি মোৰ দিলে। সেইদিনাখন বুধবাৰ আছিলে, মই কি কৰিলোঁ, স্কুলত গ'লোঁ, সোনকালে মই স্কুলৰ পৰা গুচি আহিলোঁ। DI আহিনে ৰেজিষ্টাৰ বহীতে লিখি দিছে যে আজি আপোনাক বিচাৰি আহিছিলোঁ, কালি অফিচত যাব লাগে বুলি। তাৰপাছত গৈ নে মই চালোঁ যে আকৌ অফিচত গ'লোঁ। এই অফিচৰ পৰা আমাক ছাৰে মানে কি কৰিলে, 4 নম্বৰ বগীজুলি পঠাই দিলে। এই 4 নম্বৰ বগীজুলিতে মই 9 চনত ৰিটায়াৰমেণ্ট হ'লোঁ। 9 চনতে আপুনি ৰিটায়াৰ হ'লে। ইমান লং টাইম আজি কিমান বছৰ হ'ব 9ৰ পৰা ধৰিলে? এতিয়া 15-16 বছৰ হৈছে। 15-16 বছৰ হৈ গ'ল। গতিকে এতিয়া মোৰ জীৱনত যি নহওক, আৰু 81 চনত মোক লখিমপুৰ আজাদত ট্ৰেইনিং পঠাইছিলে। তাকো লখিমপুৰত বেছিক ট্ৰেইনিং দিবলৈ কাৰণে দেই। সেই বেছিক ট্ৰেইনিঙতে মোৰ ভাল ভাল বন্ধু ডিব্ৰুগড়, শিৱসাগৰ, গোলাঘাটৰ চব বন্ধু পালোঁ। তাত ভাল লাগিছে থাকিবলৈ। তাত আকৌ ইমান ধুনীয়া আছিল, প্ৰিন্সিপালো ভাল আছিল, নামকেইটা পাহৰিলোঁ বাৰু এতিয়া বহুত কথা। তাৰপিছত তাৰ পৰা মই ঘৰত আহিলোঁ। মোৰ দেউতাৰ ডাঙৰ অসুখ হৈছিলে দেই। মোৰ দেউতাৰ ডাঙৰ অসুখ, মই কেইদিনমান থাকিনে চাই গ'লোঁ। চাই গৈ যেতিয়া স্কুল পালোঁগৈ, তাত 3 দিনৰ পিছত দেউতা ঢুকাই থাকিলে। আৰু তেতিয়াই তাৰমানে আমাৰ সেই ৰঙাগড়ৰে যে হেৰি স্বৰ্গীয়াৰী তাৰমানে আৰু এজন ছাৰে মোক খবৰ দি পঠাই দিলে। প্ৰিন্সিপালে মোক তেতিয়াই লগে লগে মোক দেউতাক ওচৰত পঠাই দিলে। পঠাই আহি মই 3 দিনতহে তিলনি পাইছোঁ দেউতাক দেই। সেয়াই আৰু কিবা ক'ব আছে মানে আপুনি আৰু 2009তে পেঞ্চন হৈছে নহয় জানো? গতিকে মই আগৰ সময়ত 83 পৰা 94 লৈকে মই ৰঙাপাৰা আঞ্চলিক বড়ো সাহিত্য সভাৰ সভাপতি পাতিছিলোঁ। সভাপতি আছিল। তেতিয়া আমাৰ ইয়াৰ গোটেইটো এলেকাত মানে গোটেই বনাঞ্চল ৰঙাপাৰা তেতিয়া ৰঙাপাৰা আঞ্চলিক বড়ো সাহিত্য সভা আছিলে। তাতে গোটেই গাঁৱে গাঁৱে ঘূৰি ঘূৰি মানে মিটিং পাতি, আৰু তেতিয়া মোৰ জীৱনত মানে কষ্ট কৰিব লগা হৈছিল। আৰু আমি এদিনত গ'লে লগে লগে আহিব নোৱাৰোঁ, ঘৰত যাব লগা নাই। মোৰ পত্নীয়ে সেইখিনি মানে সুবিধা কৰিছিলে। আৰু মোৰ পত্নীয়ে মোৰ এতিয়া ল'ৰা ছোৱালীকেইটাকো তেওঁ সেই সুবিধা কৰি কিনে ভালকৈ পঢ়াই এতিয়া শিক্ষকতা কৰাইছে, নহয় জানো? শিক্ষকতা কৰি আছে। গতিকে আপুনি নিজৰ শিক্ষকতাৰ লগতে সামাজিক কামতো বহুত সহায় কৰিছে। তাৰমানে আকৌ প্ৰথম কথা থাকি গ'ল মোৰ। মই যেতিয়া ইয়াত আহিলোঁ হেৰি 73 চনত, তেতিয়া মই বগীজুলিত 2 নম্বৰত গোটেইবোৰ ল'ৰা ছোৱালী গোটালোঁ। ৰাতি স্কুল কৰিলে আৰু ৰজনী স্কুল কৰিলোঁ, নাইট স্কুল কৰিলোঁ, পঢ়ালোঁ। ল'ৰা ছোৱালীবিলাক একেবাৰে 15, 16, 18, 20, 25 বছৰ হৈ গৈছিল। তেওঁলোকে পঢ়া শুনা নাজানে, মই শিকালোঁ। শিকাই নে আকৌ কি কৰিলোঁ, সেই সময়তে তেওঁলোকক মই হেৰি কৰিলোঁ, এই নাটক কৰিলোঁ। তেতিয়া নাটকখন আছিলে প্ৰথম এমুঠি পোহৰ, আৰু নৃত্য নাটিকা আছিলে দিখৌ ঘাটৰ প্ৰীতি। আমি তেনেকৈ থিয়েটাৰ কৰি কিনে সিহঁতক শিকালোঁ। তাৰ পৰা সেইখিনি গোটেইখিনি ল'ৰা ছোৱালীক লৈ কিনে আমি এই যিটো আমাৰ এতিয়া এলেকাত আমি বনবিলাক মানে কাটি ধুনীয়াকৈ দখল কৰি এতিয়া বৰ্তমান খেলপথাৰ হৈছে। এতিয়া বৰ্তমান ৰাইজে সুবিধা পাইছে, সেইখিনি সুবিধা কৰি দিছিলোঁ। বৰ্তমান এটা কথা, বগীজুলি হাইস্কুলখন কিমান চনত ইষ্টাব্লিছ হৈছিল? এইটো হ'ল 94। তাত এতিয়া বগীজুলি হাইস্কুলত মই আছিলোঁ সম্পাদক, নবীন বৈশ্য আছিলোঁ সভাপতি। প্ৰথমবাৰ ইষ্টাব্লিছ হয়, প্ৰথমবাৰ। তেখেতে বগীজুলি প্ৰথম ইষ্টাব্লিছ হোৱাৰ মানে সম্পাদক আছিল। আৰু আমি আজি জানিব পাৰিলোঁ নবীন বৈশ্য আছিলে সভাপতি। তাৰপিছত আমি আকৌ তেনেকৈ কৰি ৰাস্তা পদূলি ITDBৰ পৰা আনিলোঁ, এইটো ৰাস্তা বনালোঁ। এজাৰ লগা ৰাস্তাটো আমি ITDBৰ পৰা কনক বড়ো আছিলে, কনক বড়ো আছিলে তেতিয়া হেৰি এই কি আছিলে সেইটো কি কয় অফিচাৰ, তাৰমানে তেওঁ অফিচাৰ আছিলে। তেওঁ মানে পইচা পাতি দিলে, আমি ঘৰ বনালোঁ, এতিয়া ৰাস্তা বনাই দিলোঁ। আৰু গোটেইখিনি ল'ৰা ছোৱালী লৈ নে আমি প্ৰথম অৱস্থাত ৰাস্তা নাছিলে, আমি ৰাস্তা পদূলি বনাইছিলোঁ দেই। তেতিয়া আমাৰ জীৱনটোত মানে এনেকৈ গোটেই জীৱনটো মানে দেশৰ কাৰণে কাম কৰিলোঁ। বৰ্তমান এতিয়া বহি সেয়া অৱস্থাত আছোঁ। এতিয়াও মই বৰ্তমান আপোনালোকক ক'বলৈ ভাল পাইছোঁ, মই এতিয়া বৰ্তমান এতিয়া সাহিত্যৰ কাৰণে, অসমীয়া সাহিত্যৰ কাৰণে চৰ্চা কৰিছোঁ। প্ৰথম অৱস্থাত মই লিখিলোঁ সেয়া জীৱন সাৰথী কবিতা। এইখন জীৱন সাৰথী কবিতা। এইখন প্ৰথম লিখিছেনে আপুনি? হয়, প্ৰথম।
জীৱন সাৰথী না জীৱন সাৰথী এইখন প্ৰথম লিখা জীৱন সাৰথী এইখন আপোনালোকে যদি চাব চচবৰীয়া যদি কোনোবা নাজানে আৰু এইখন তাৰপিছত ত্যাগ নামৰ উপন্যাস লিখিছে ইয়াত ত্যাগ এখন উপন্যাস লিখিছে আৰু আছেনে আৰু এখন চেনাই কাহিনী এইখন 3 নম্বৰ চেনাই এটা ছুটি গল্প নেকি চেনাই কাহিনী আৰু কাহিনী আৰু ন এই এখন চেনাই 3খন তাৰপিছত হৃদয় ধ্বনি কবিতা এইখন অকল কবিতা ইয়াত কবিতা খুদা হৃদয় ধ্বনি হৃদয় ধ্বনি কবিতা অকল কবিতা আছে আপোনালোকে যদি পাৰিলে চাব বুকি যদি কাৰণ সহযোগ কৰিব তেখেতে যথেষ্ট কষ্টৰ মাজতে লিখিছে ইমান বয়সস্থ হোৱাৰ বাবে তাৰপিছত এইখন লিখিলো স্নেহখনা মুখ কবিতা যথেষ্ট লিখিলে দেখোন আপুনি স্নেহখনা মুখ কবিতা স্নেহখনা মুখ কবিতা গতিকে আমাৰ ইমান স্পষ্ট নহয় অসমীয়া বাৰু আমিতো বড়ো মিডিয়াম পঢ়া অলপ ভুল হৈ যাবও পাৰে এইখন এছাতি মলয়া এই হেৰি কিবা উপন্যাস এইখন উপন্যাস এছাতি মলয়া এইটো অসম সাহিত্য সভাৰ চিম্বল নেকি অসম সাহিত্য সভা অসম সাহিত্য সভা তাতে উদ্বোধন কৰিছিলে মানে এইখন অসম সাহিত্য সভাত উদ্বোধনী কৰা হয় চিম্বল আছে অসম সাহিত্য সভাৰ আৰু এখন এটা কবিতা ওলাব আৰু এখন ছপাই আছে আকুলতা নাম দিছে কবিতা আকুলতা আৰু এখন আহি আছে নতুনকৈ আৰু যথেষ্ট লিখিছে কিন্তু আমাৰ স্যাৰ আৰু এতিয়া বৰ্তমান 7টা কবিতা লিখিছে 4খন 5-6খনে হ'ল 7খন ৰানিং চলি আছে আৰু লিখি আছে এতিয়া 7টা কবিতা লিখিছে হয় চাওক যিটো সময়ত আমাৰ ছাৰে পেঞ্চন হৈও 16টা বছৰ হ'ল তথাপিও এনেই বহি থকা নাই সামাজিক কামত লাগি আছে নিজৰ কামত ব্যস্ততা হৈ আছে কিতাপ লিখি আছে কবিতা লিখি আছে গতিকে আমাৰ যুৱ প্ৰজন্মত যথেষ্ট আমাৰ সহায় হ'ব এনেকুৱা যদি আমি ছাৰৰ ওচৰৰ পৰা যদি আমি কিবা এটা নলেজ ল'ব পাৰোঁ গতিকে সেই আহিব লাগে আৰু এইটো সময়ত আপুনি এটা আমাৰ শিক্ষক গুৰুসকলক কিবা এটা পৰামৰ্শ দিব মই ক'ম কাৰণ আমাৰ শিক্ষাগুৰুসকল আপুনিতো 16 বছৰ পেঞ্চন হৈ গ'ল তাৰ পিছতো ইমান ষ্ট্ৰংলি কৰি আছে আমাৰ ছাৰসকলক কিবা পৰামৰ্শ অলপ কৈ দিয়ক গতিকে মই আশা কৰোঁ আমাৰ জীৱনটোত আমি কিছুমান উন্নতমূলক আমি ভাল আদৰ্শ আমি ছাত্ৰ ছাত্ৰীক আৰু নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক আমি এতিয়া ধুনীয়াকৈ উপদেশ দিব লাগে আৰু আমি জানো যে এতিয়া বৰ্তমান ল'ৰা ছোৱালীবিলাক মানে বেলেগ পথৰে পথ লৈছে গতিকে সেই পথত যেতিয়া আমি দেখি পালে কেতিয়াও বেয়া পালে বুলিও তেওঁলোকক ক'ব লাগে কিয়নো এইটো এটা ধৰ্ম আৰু কৰ্ম আমাৰ জীৱনত শিক্ষাগুৰু হিচাপে আমি যেতিয়া প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীক বা কিবা কওঁ তেওঁ প্ৰথমে নুবুজিব কিন্তু পাছত গৈ তেওঁ উপলব্ধি কৰিব সেইকাৰণে মই সকলো সমাজকে সকলো মানুহখিনিকে মৰম চেনেহেৰে কৈছোঁ যাতে কিবা ভুল কৰিলে মানে ল'ৰা ছোৱালীক ধুনীয়াকৈ আমি আলোচনা কৰিব লাগে আৰু আমি এতিয়া এনেকুৱা কৰিছোঁ আমাৰ যিবিলাক ৰিটায়াৰমেণ্ট টিচাৰ এই ৰিটায়াৰমেণ্ট টিচাৰ এতিয়া মাহে মাহে মিটিং পাতিছোঁ আমি মিটিং পাতি মানে গাঁৱে ভূঞে বুজাইছোঁ কাৰণ আমি জানো যে আমাৰ ল'ৰা ছোৱালীবিলাক এতিয়া প্ৰগতি বেয়া কৰিছে গতিকে আমি গাঁৱত যাইনে অভিভাৱকবিলাকক লগ ধৰোঁ আৰু আমি কিছুমান ল'ৰা ছোৱালীক ভালকৈ কওঁ কাৰণ যিজন শিক্ষকে আমি এতিয়া শিক্ষক দেখি আমাক ক'লেও তেওঁলোকে হাজাৰ হ'লেও মানিব কিন্তু বেলেগ হ'লে নামানিব পাৰে গতিকে আমি এতিয়া উপদেশ দিয়াটো ভাল সেইকাৰণে আমি এতিয়া ৰিটায়াৰমেণ্ট যিটো আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষকখিনিয়ে একেলগে মিলি আমি মিটিং পাতিছোঁ আমি সেইকাৰণে এতিয়া গাঁৱে ভূঞে ঘূৰিছোঁ যাতে আপোনালোকে পাৰিলে আমাক কেতিয়াবা নিমন্ত্ৰণ কৰক আমি যদি কোনোবা ল'ৰা ছোৱালী যদি কিবা অসুবিধা পাইছে আমি পৰামৰ্শ দিবলৈ চেষ্টা কৰিম গতিকে মই এতিয়া আমাৰ গোটেই অসমবাসীৰ যুৱক যুৱতী আৰু আমাৰ অভিভাৱকসকলক মই অনুৰোধ কৰোঁ যাতে আমি প্ৰগতিশীলটোক পাহৰি যাব নালাগে আমাৰ জীৱনটোক ভাল লক্ষ্যলৈ যাব লাগে আৰু এজনেহে এজন আমি সকলোৱে উন্নতিৰ পথত আগবাঢ়িবৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিব লাগে নহয় জানো যত্নও ল'ব লাগে এতিয়া মই যিখিনি আমি কৰিছোঁ কাৰণ মোৰ এটা ডাঙৰ কথা আপোনালোকে আচৰিত হ'ব মই যেতিয়া শিক্ষক হৈছিলোঁ ডাঙৰ কথা এটা কওঁ আৰু শিক্ষক হৈ কিনে মই কি কৰিলোঁ মনত এটা দুখ লাগিলে যে মই তেতিয়া ছাৰহঁত জীয়াই আছিলোঁ তেতিয়া মই কি কৰিলোঁ প্ৰথমে গৈনে মণিৰাম ৰাউতীয়া ছাৰৰ তাত গৈনে সেৱা ল'লোগৈ তেতিয়া ছাৰে মোক কৈছিল চেনিৰাম তই মাষ্টৰ হ'লি মোক কিয় সেৱা ল'ব লাগিছিল তেতিয়া মই ক'লোঁ নহয় ছাৰ আপুনি মোৰ শিক্ষাগুৰু গতিকে আপোনাৰ বাক্য আপোনাৰ কথা লৈতো মই এতিয়া শিক্ষক হ'লোঁ গতিকে মই আজি সেৱা লৈছোঁ তেওঁ মোক ভালকৈ তাৰমানে আশীৰ্বাদ দি গৈছে ঠিক তেনেকৈ জয়কান্ত বৰা ছাৰ
এইটো মিছা মাৰি দেই নেপালী বস্তিত আছিলে তেখেতৰ ছাৰৰ ওচৰতো গৈছোঁ তেখেতে কৈছে কি ছাৰ মোৰ এটা কাম থাকি গ'ল কৈছোঁ ছাৰক এই কি কাম থাকিলে কৈছে ছাৰ মোৰ সেৱা ল'বলৈ থাকিলে নহয় সেই তুমি মাষ্টৰ হ'লা তুমি কিয় সেৱা ল'বলৈ কৈছে তেতিয়া মই ক'লোঁ নহয় ছাৰ আপুনি যিখিনি মোক প্ৰথম অৱস্থাতে যিখিনি শিক্ষা দিছিলে শিক্ষাৰ আপোনাৰ স্কুলত নাটক শিকাইছিলে ভাল উপদেশ দিছিলে সেই উপদেশক লৈতো মই মানুহ হ'লোঁ গতিকে এতিয়া মই আপোনাক সেৱা নল'লে কেনেকৈ হ'ব তেতিয়া মই সেৱা লোৱাত তেওঁ মোক ধন্যবাদ চেনিৰাম বড়ো আশীৰ্বাদ দিছে আজিলৈকে আমি যিমান ছাত্ৰ ছাত্ৰী পঢ়ালেও কোনোৱে তেনেকৈ নকৰিলে কিন্তু তুমি আহি যে কৰিলা মই সুখী হ'লোঁ যাতে জনমে জনমে আকৌ মই তোমাৰ শিক্ষক হ'ব পাৰোঁ বুলি মোক কৈছে তেতিয়া তাৰপিছত আকৌ তেনেকৈ তেখেতক সেৱা লৈ কিনে মই ঘৰলৈ আহিছোঁ আকৌ মণিৰাম ৰমণী ছাৰৰ তাত সেৱা লৈছোঁগৈ তেওঁলোকেও তেনেকৈ কৈছে গতিকে সেইকাৰণে মই যুগল হাইস্কুলত গ'লোঁ সকলো ছাৰ ঢুকাই থাকিলে এতিয়া নবীন নাথ ছাৰত গৈ সেৱা লৈছোঁগৈ আৰু আমাৰ সংস্কৃত ছাৰৰ ওচৰত সেৱা লৈছোঁ তেওঁলোকে মোক অশেষ ধন্যবাদ দিছে গতিকে সেইফালৰ পৰা মই ভাবোঁ যে মই কোনোদিনে বেয়া কাম কৰা নাই গতিকে মই ভাবোঁ কি আপোনালোকেও আপোনাৰ ল'ৰা ছোৱালীবিলাকক ভাল কৰিবলৈ চেষ্টা কৰে বুলি মই আশা কৰিলোঁ ধন্যবাদ নমস্কাৰ হ'বনে গতিকে আপোনাৰ এতিয়া অলপ কি কয় পৰিয়ালখিনি অলপ কৈ দিয়াচোন অলপ আমাৰ পৰিয়ালটো চাৰিদৰ আছে আপোনাৰ ল'ৰা মোৰ পৰিয়াল মই ৭৫ চনত বিয়া কৰাৰ পিছত ডাঙৰ ল'ৰা এতিয়া হ'ল তেওঁ মিছামাৰীত পঢ়ালোঁ হাইস্কুল পঢ়িলে তাৰপিছত চাৰিদৰ হায়াৰ ছেকেণ্ডেৰী পঢ়িলে তেজপুৰ কলেজ পঢ়িলে তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িলেগৈ এজনটো শিক্ষক তেওঁ এতিয়া বৰ্তমান বগীজুলি হাইস্কুলত টিচাৰ কৰে আৰু দ্বিতীয়জন হ'ল কি ভৱানন্দ বড়ো তেওঁৰ নাম তেওঁ BA পাছ কৰিলে তেজপুৰ কলেজত বৰ্তমান তেওঁ নগাঁও অমলাপট্টিত মাষ্টৰ কাম কৰি আছে আৰু যিজনী মোৰ ছোৱালী সেই ছোৱালীজনীৰ মাজুজনী ছোৱালী ৰঙাপাৰা কলেজত পঢ়িছিলে তেওঁ আৰ্মিৰ লগত বিয়া হৈ এতিয়া বৰ্তমান কুকুৰে পালন কৰি আছে আৰু চবচে সৰু ল'ৰাটো হ'ল দেৱানন্দ বড়ো তেওঁ হায়াৰ ছেকেণ্ডেৰী পঢ়িলে বৰ্তমান গ্ৰীফত অনাৰী খাটি আছে সকলোতকৈ ডাঙৰ ছোৱালীজনী অৱশ্যে তেওঁ ঘৰৰ ডিউটি কৰিবলৈ ভাত পানী বনাই দিব লগাৰ কাৰণে তেওঁ শিক্ষা দীক্ষা ল'ব নোৱাৰিলে তেওঁৰ জীৱনটো এতিয়া বৰ্তমান বিবাহ হয়নে সুখ শান্তিৰে চলাই আছে যিকোনো সংসাৰ খাই আছে নহয় জানো গতিকে ইয়াৰ পিছতে এটা কথা কৈ দিব ন আমাৰ যিজনী আমাৰ খুৰী বৰ্তমান নাই দুখৰ বিষয় নহয় জানো তেখেতে কিমান চনত এইটো চনতে ঢুকাইছে নহয় জানো 24 তেখেতে যাতে আপোনাৰ সৰ্গতি পায় সিয়ে তাৰমানে আমাৰ মোৰ মতে হ'ল তেখেতক মই এতিয়াও শ্ৰদ্ধা কৰোঁ আৰু মই যেতিয়া গোটেই কামৰ মাজত ব্যস্ত থাকোঁ তেওঁ ল'ৰা ছোৱালীখিনি ধুনীয়াকৈ পৰিপাটি কৰিছিলে সময়ত ভাত দিছিল কাৰণ মইতো ৰাতিপুৱাই স্কুল ওলাই যাব লাগে আমাৰ আকৌ কাম বালিপাৰা যাব লাগে তেজপুৰ যাব লাগে তেতিয়া তেনেকুৱা আছিলোঁ দেই আমি ৰাতি পাওঁহি তথাপিতো তেওঁ যেনিবা ধুনীয়াকৈ পৰিপাটি কৰি কিনে মোৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল পঢ়া শুনা কৰালে তাৰ কাৰণেতো মই এইটো সুনাম পাইছোঁ ইমান যত্ন লোৱাৰ কাৰণে তাৰ কাৰণে মই তাক পাহৰিব পৰা নাই আৰু এতিয়া স্মৃতিত লৈ আমি সদায় তেওঁক নামেই গুণ গাই থাকোঁ আৰু শ্ৰদ্ধা কৰোঁ এইটোৱে আমাৰ হ'ল ভক্তি কাৰণ তেওঁ মোৰ জীৱনৰ লগৰী আছিল তেওঁ মোৰ পথত বহুত ভাল কাম কৰিলে সহযোগ কৰিলে কৰাৰ কাৰণেই ল'ৰা ছোৱালীবিলাকে ভৱিষ্যত ভাল জীৱন পাইছে গতিকে সেইকাৰণে মই ভাবোঁ আমাৰ যিবিলাক বোৱাৰী যিবিলাক আমাৰ স্ত্ৰী মাকজনীয়ে ভাল থাকিলে মানে ল'ৰা ছোৱালীবিলাকৰ সুবিধা হয় কাৰণ মাকেই আচল বস্তু খোৱাৰ পৰা পঢ়াৰ পৰা আৰু কেতিয়াবা কিবা অসুবিধা হ'লে মৰম কৰি পঢ়াব লাগে মাতিব লাগে আৰু বৰ আশা কৰোঁ আমাৰ পৰিবাৰটো আজিলৈকে ইমান দিন হ'লোঁ মই 49 বছৰ কটালোঁ তালৈ 49 ইয়াৰ্ছ তেওঁ কোনোদিনে এটা বেয়া কথা নক'লে খালি কৈছিলেগৈ সেই আপুনি যি কৰে কৰক আৰু আজিলৈকে মোৰ ল'ৰা ছোৱালীক তেওঁ গালি একণ পাই নাপায় গতিকে সেইকাৰণে মই তেওঁক আজি এই সুযোগতে সকলোকে মই তেওঁক শ্ৰদ্ধা ভক্তি কৰিছোঁ যাতে আপোনালোকেও আপোনাৰ সকলো লগৰীবিলাকৰ যাতে তেনেকৈ কাম কৰি বুলি মই শ্ৰদ্ধা কৰি বুলি শেষত মই এটা কথা সুধিম আপোনাক আমাৰ বগীজুলি অঞ্চলত প্ৰায় বড়ো ট্ৰাইবেল হৈ আমাৰ বড়ো কাষ্টৰ যাতে বড়ো ভাষা নামাতে সেইখনো আপুনি কি অনুৰোধ কৰক আপুনি কি কয় তাৰমানে আমাৰ নিজৰ মাতৃভাষাটো নহয় মাতৃভাষাটো মাতিব তাৰমানে কথা হ'ল কি এতিয়া বৰ্তমান লাহে লাহে আমাৰ এই বিশেষ কৰিছে আমি প্ৰথম অৱস্থাত মানে বিভিন্ন ধৰ্মৰ মাজত আছিলোঁ এতিয়া বৰ্তমান বাথৌ লৈছোঁ গতিকে বাথৌটো হ'ল আমাৰ সৃষ্টিকৰ্তা বুঢ়াই বাথৌ
গতিকে এতিয়া বৰ্তমান লাহে লাহে গাঁৱে ভূঞে সকলোবোৰ গম পাইছে, কাপোৰ কানি নিজৰ কলা কৃষ্টি বাচাইছে। গতিকে বড়ো ভাষাটো ক'বলৈ শিকিব। ময়ো জানো মানে ক'ব পাৰোঁ, সম্পূৰ্ণ স্পষ্ট নাজানো, কিন্তু মোৰ যিটো ছাত্ৰ ছাত্ৰী বড়ো পঢ়া চব বড়ো মাষ্টৰ, মই তেওঁলোকক এতিয়াও মানে ভাষাটো চিধা চিধি যায়গৈ যে মোৰ কথাবিলাক যে जों बर' मानसि सानफ्रोमबो बर' रोंनो नांगौ, बर' बुंनो नांगौ आरो जोंनि बाथौग्राखौ मोजां सोलोंनो नांगौ, सिबिनो नांगौ। बेखौ माने आं सानफ्रोमबो सांदो ब्लाबो आं माने गेजेरावनो माने बुंनो हायाखै। बेखायनोसो रायजोफोरा गाज्रि मोननो नाङा दे आंखौ, होनो ना? जोबनायाव आं सारखौ खावलायनो नागिरदों बेखायनो मोजाङै स्रायै जाहाथे बगिजिलि ओनसोलनि जाहाथे जोंनि बर'फोरखौ जाहाथे गावनि बिमानि रावखौ जाहाथे रायज्लायनो थाखाय एबा खावलायनो थाखाय नोंथांखौ खावलायबाय खेबसे लास्टआव माने शेखर एबार अनुरोध करो जाते নিজৰ মাতৃভাষাটো যাতে শিকে, যাতে মাতে নিজৰ মই অনুৰোধ কৰিছোঁ আমাৰ যিখিনি বড়ো ভাষাৰ কোৱা নাই তেওঁলোকে আমাৰ নিজৰ ভাষাটো, নিজৰ মাতৃভাষাটো ক'বলৈ কাৰণে চেষ্টা কৰক। আৰু চেষ্টা কৰিলে লাহে লাহে সকলো হ'বই, কিন্তু লাজ কৰিব নালাগে, মাতিলে শিকিব নহয় জানো? আহিব এনেও আহিব, আমি জানিছোঁ এতিয়া প্ৰায়বোৰে জানে দুই এটা কথা ক'বলৈ কাৰণে, কিন্তু এতিয়া তেওঁলোকে সম্পূৰ্ণ নজনাৰ কাৰণে নাই। কিন্তু বৰ্তমান মই যেনেকৈ কৰিছোঁ, মোৰ যিটো নাতিপুতিয়ে নাজানিছিলে তেওঁলোকক এতিয়া বড়ো ভাষাত কৈছে, এতিয়া বিএনত পঢ়াইছে, তেওঁ বড়ো ভাষাও জানে ক'বলৈ এতিয়া ধুনীয়া জানে। সেইটো কাৰণে মই ভাবিছোঁ আৰু তাৰমানে মানে আপোনাক অনুৰোধ কৰাটো সেইটোৱে, কাৰণ বগীজুলিত প্ৰথমজন হয় আপুনি প্ৰাক্তন শিক্ষক নহয় জানো? সেইকাৰণে আপোনাক অনুৰোধ কৰিলোঁ যাতে গাৰ্জেন হিচাপে ধৰি লওক যাতে বগীজুলি অঞ্চলটোক যাতে যিখিনি বড়ো ভাষা নামাতে সেইকাৰণে ক'লোঁ, যাতে আপোনাক ক'ব দিলোঁ আৰু যাতে যাতে जे जोबनायाव जायफोरा बेसेन गोसा समखौ होनानै आंनि बे भिडिअ क्लिपाव जोबजासिम नायबाय नोंथांमोनखौ रोजा रोजा साबायखर थाबाय। आरो सारा गावनि बेसेन गोसा समखौ दोनथ'नानै आंनि बे कन्टेन्टआव हेफाजाब खालामबाय, बिथांखौबो रोजा रोजा साबायखर थाबाय। তেখেতকো যাতে ইমান ব্যস্ততাৰ মাজতে মোৰ এই টপিকটো লৈ মানে সহযোগ কৰিলে, সময় দিলে, তাৰ বাবেও ছাৰলৈ অশেষ ধন্যবাদ থাকিল। আৰু শেষত এইটোৱে কওঁ, যদি ভুল ভ্ৰান্তি হৈছে নিশ্চয় ক্ষমা মাৰ্জনা পাম বুলি আশা ৰাখিলোঁ। আজিৰ কণ্টেণ্টটো ইমানতে সামৰণি মাৰিম। ময়ো ক'বলগীয়া আছে, গতিকে তেওঁলোকক মই ধন্যবাদ দিব লাগিব, কাৰণ কিয়নো মই যি কি কৰিছোঁ কোনো নাজানে। মই এতিয়া কিবা এটা কাম কৰিছোঁ মানুহখিনিয়ে জানক। মই ৰিটায়াৰমেণ্ট শিক্ষক হ'লেও মই মানে এইটো সদায় ভক্তি কৰোঁ যাতে আমাৰ নিজৰ ভৱিষ্যত মানুহখিনি উন্নতিৰ কাৰণে চেষ্টা কৰিব লাগে, আজি নহয় কালি। গতিকে ভৱিষ্যত ভাল হ'ব বুলি আশা কৰি মই সদৌ শেষত আপোনালোকলৈ প্ৰণাম জনাই মই ইমানতে সামৰিলোঁ। ধন্যবাদ, ধন্যবাদ থাকিলে আপোনাকো ধন্যবাদ।